বন্ধুসকল আজি চাওকচোন মই ৰঙালাওৰ আগ আৰু নৰসিংহৰ পাতৰ এটা সুন্দৰ মাছৰ তৰকাৰী বনাম। এয়া চাওক, প্ৰেছাৰ কুকাৰত মই ৰঙালাওৰ আগ আৰু নৰসিংহৰ পাতখিনি এটা হুইচেল দি বইল কৰি লৈছোঁ। তাৰপিছত মিক্সি জাৰত মই এটা পেষ্ট তৈয়াৰ কৰি ল'ম। এয়া চাওক, সুন্দৰ এটা পেষ্ট তৈয়াৰ কৰি ল'লোঁ। লৈ আনফালে মই কেৰাহীখনত তেল দিছোঁ, দি পাঁচফোৰণ, কেঁচা জলকীয়া আৰু পিঁয়াজ দিছোঁ। দি ৰঙচুৱা হোৱালৈকে অকণমান ভাজিম। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। এয়া চাওক, আদা নহৰু দিছোঁ। আদা নহৰু দি অকণমান ভাজি আছোঁ। চাওকচোন, এয়া অকণমান ৰঙচুৱা হোৱাকৈ ভাজিছোঁ আদা নহৰুখিনি। তাৰপিছতে ইয়াতে মই হালধি দিম, আধা চামুচ হালধি দিলোঁ। তাৰপিছত নিমখ দিলোঁ সোৱাদ অনুসাৰে। এয়া চাওক, তাৰপিছতে মই ইয়াতে নৰসিংহৰ আৰু ৰঙালাওৰ আগৰ পেষ্টখিনি ইয়াতে মই ঢালি দিছোঁ। চাওকচোন, একদম গ্ৰাহক সেউজীয়া হয় তৰকাৰীটো, দেখিবলৈও বৰ ধুনীয়া হয় আৰু খাবলৈও খুব ভাল আৰু পেটৰ কাৰণেও বৰ ভাল। এয়া চাওক, জাৰটো মই অকণমান আওখালি আধা গিলাচমান পানী দি দিছোঁ। পানী দি উতলাহাত ভাজি থোৱা মাছকেইটুকুৰা ইয়াতে মই দি দিছোঁ। এয়া চাওক, মাছকেইটুকুৰা দি দিলোঁ। এয়া চাওক, আৰু ইয়াতে মই আলু বইল কৰি থৈছিলোঁ, আলু দুটুকুৰমান তাতে দি দিছোঁ। আলুটো অপশ্যনেল হয়, নিদিলেও কথা নাই, দিবও পাৰে, ভাল পালে দি দিলেই হ'ল আৰু নিদিলেও কিন্তু একো কথা নাই। এয়া চাওক, তৰকাৰীখিনি ধুনীয়াকৈ উতলাই আহিছে। ইয়াতে আৰু একো বেলেগ মছলা দিব নালাগে। এটা সুন্দৰ সেউজীয়া কালাৰৰ মাছৰ তৰকাৰী এয়া হৈ গৈছে, প্ৰায় হৈ গৈছে। তাৰপিছত মই এয়া চাওক, ধুনীয়াকৈ সুন্দৰকৈ উতলিছে। এয়া চাওকচোন বন্ধু-বান্ধৱীসকল, এয়া চাওক, সুন্দৰকৈ হৈ গৈছে মাছৰ তৰকাৰী। এয়া মই বাতি এটাত এতিয়া মই বল এটা ধুনীয়াকৈ এয়া সজাই দিছোঁ। আৰু আপোনালোকে এনেকৈ যদি বনাই খায়, ভাল পায় যদি খাই চাব পাৰে বনাই, আৰু আপোনালোকে কেনেকৈ বনাই মোক কমেণ্টত জনাব দেই। ধন্যবাদ।